বন্ধুসকল যদি গুগল মেপত লিখে জিএমচি হস্পিটালত যাম কেনেকৈ গুগল মেপে আপোনাক ৰাস্তা দেখুৱাই দিব অতি সহজে আপুনি যাব পাৰিব কিন্তু যদি আপুনি আপোনাৰ ঘৰৰ নাম বা আপোনাৰ দোকানৰ নাম গুগল মেপত লিখে তেনেহলে নেদেখুৱাই কাৰণ আপুনি আপোনাৰ ঘৰৰ নাম বা দোকানৰ নাম গুগল মেপত এড কৰা নাই যাৰ বাবে নেদেখুৱাই আপুনি যদি ইচ্ছা কৰে আপুনি যদি ভাবে আপোনাৰ ঘৰৰ নাম বা আপোনাৰ দোকানৰ নাম গুগল মেপত এড কৰিবলৈ তেনেহলে অতি সহজে এড কৰি ল'ব পাৰিব মই আজি আপোনালোকক দেখুৱাম গুগল মেপত নিজৰ ঘৰৰ নাম বা দোকানৰ নাম বা অন্য কোনো নাম গুগল মেপত কেনেকৈ এড কৰিব লাগে অতি সহজভাৱে দেখুৱাম আপোনালোকে ভিডিঅটো শেষলৈকে চাওক নিজৰ ঘৰৰ বা নিজৰ দোকানৰ নাম গুগল মেপত এড কৰিবলৈ মোবাইল স্ক্ৰীনত যাব লাগিব ইয়াত চাওক দিয়া হৈ আছে মেপ এই মেপত ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত মেপখন ওলাই পৰিব তলত চাওক কেইবাটাও আইকন দিয়া হৈ আছে এটা চাওক দিয়া হৈ আছে প্লাস এই প্লাসত ক্লিক কৰি দিব যেতিয়া প্লাসত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব ওপৰত চাওক কেইবাটাও অপচন দিয়া হৈ আছে এটা অপচন আছে এড প্লেজত ক্লিক কৰি দিব অলপ সময় ওয়েট কৰিব লাগিব যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা আহিব ইয়াত চাওক দিয়া হৈছে প্লেস নেম ইয়াত প্লেস নেমটো লিখিব লাগিব আপুনি কি এড কৰিব বিচাৰে ঘৰৰ নাম নে দোকানৰ নাম আপুনি যেটো এড কৰিব বিচাৰে সেই নামটো ইয়াত লিখি দিব মই এক্সাম্পল হিচাপে এটা লিখি দিছো তাৰ পিছত তলত চাওক দিয়া আছে ক্যাটাগৰী ইয়াত ক্লিক কৰি দিব ইয়াৰ পৰা ক্যাটাগৰীটো সিলেক্ট কৰি দিব আপোনাৰ যেটো ক্যাটাগৰী হয় হেটো আপুনি সিলেক্ট কৰিব মই এক্সাম্পল হিচাপে এটা সিলেক্ট কৰি দিছো শপিং তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব ইয়াৰ পৰা আপোনাৰ যেটো হয় হেটো আপুনি সিলেক্ট কৰি দিব মই এক্সাম্পল হিচাপে এটা সিলেক্ট কৰি দিছো তাৰ পিছত তলত চাওক দিয়া আছে এড্ৰেছ তলত চাওক দিয়া আছে এডিট মেপ লোকেশন এটো ইম্পৰ্টেন্ট বস্তু এডিট মেপ লোকেশনত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা কাৰেক্ট লোকেশনটো সেট কৰি দিব ইয়াৰ বাবে তলত চাওক এটা আইকন দিয়া হৈ আছে ইয়াত ক্লিক কৰি দিব আৰু ওপৰত চাওক দিয়া আছে ওকে কৰি দিব যেতিয়া ওকে কৰি দিব আপোনাৰ কাৰেক্ট লোকেশনটো ইয়াত লৈ ল'ব তাৰ পিছত ইয়াত চাওক দিয়া আছে এড্ৰেছ ইয়াত চাওক এটা আইকন দিয়া হৈ আছে ইয়াত ক্লিক কৰি দিব এনেকৈ নিজে নিজে এড্ৰেছটো লৈ ল'ব তাৰ পিছত অলপ তলফালে আহিব ইয়াত চাওক দিয়া হৈছে এড মোৰ ডিটেইলছ ইয়াত এটা আইকন দিয়া হৈ আছে ইয়াত ক্লিক কৰি দিব অলপ তলফালে আহিব হাৱাৰ আপুনি দোকানখন কেই ঘণ্টা সময় খোলা ৰাখে যদি আপুনি হেবিলাক বহাব বিচাৰে তেনেহলে ইয়াত বহাব পাৰে যদি কন্টাক্ট নম্বৰ দিব বিচাৰে তেনেহলে ইয়াত মোবাইল নম্বৰটো দিব পাৰে যদি ওয়েবসাইট থাকে তেনেহলে দিব পাৰে তাৰ পিছত ওপেনিং ডেট যদি আপুনি ওপেনিং ডেটখন দিব বিচাৰে তেনেহলে ইয়াৰ পৰা দিব পাৰে কোন তাৰিখে আপোনাৰ দোকানখন খোলা ৰাখে তাৰ পিছত আছে এড ফটোজ আপুনি যদি ফটো এড কৰিব বিচাৰে আপোনাৰ ঘৰৰ বা আপোনাৰ দোকানৰ তেনেহলে এড ফটোৰ ওপৰত ক্লিক কৰি দিব আগতীয়াকৈ ফটো উঠাই থব লাগিব তাৰ পিছত ইয়াৰ পৰা ফটো এড কৰি দিব মই এক্সাম্পল হিচাপে এটা এড কৰি দিছো এনেকা ফটোটো সিলেক্ট কৰাৰ পিছত ওপৰত চাক দিয়া আছে ডনত ক্লিক কৰি দিব যেতিয়া ডনত ক্লিক কৰি দিব এনেকা ফটোটো এড হৈ যাব এই সকলোকিটা এনেকা ফিল আপ কৰাৰ পিছত তলত চাক দিয়া আছে সাবমিট এই সাবমিটত ক্লিক কৰি দিব যেতিয়া সাবমিটত ক্লিক কৰি দিব আপোনাৰ ঘৰৰ বা আপোনাৰ দোকানৰ নাম গুগল মেপত এড হৈ যাব এনেকে আপোনালোকে গুগল মেপত নিজৰ ঘৰৰ নাম বা দোকানৰ নাম এড কৰিব পাৰে যদি ভিডিঅটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা থাকে তেনেহলে কমেন্ট কৰিব